Hello everyone, good morning from Manali. Aru etia aso ami Mall Roador Vision namar hotel. আজি আমাৰ দিনটো প্ল্যানিং হ'ল আজি আমি যাম ৰটাং পাছ যোনটো মানালিত আহিলে মানুহে একচুয়ালি মিছ নকৰে একচুয়ালি তাৰ দুমাহৰ পিছত তাত যাব নোৱাৰা হৈ যাব কাৰণ যেহেতু হেভি স্নোফল ষ্টাৰ্ট হৈছে আৰু ডিসেম্বৰৰ মাহতো মানালিতো হেভি স্নোফল ষ্টাৰ্ট হ'ব সো এতিয়া ৰটাং পাছ বন্ধ থাকে যেটো এতিয়া খোলা আছে তো এতিয়া আমি ৰটাং পাছ যাম আৰু এতিয়া বাহিৰৰ মানে এৰিয়াটোৰ টেম্পাৰেচাৰ হৈ আছে 16 নে 17 ডিগ্ৰী আৰু ৰটাং পাছটো আৰু কম হ'ব আৰু এতিয়া সময় হৈছে 7:30 আৰু আমাৰ কেবখন আহি বাহিৰত ৰখি আছে আৰু এইটো যোনটো দেখিছে বাহিৰত আছে হিমাচল টুৰিজম ডেভেলপমেন্ট ইয়াৰ পৰা একচুয়ালি বাস বুকিং কৰি টুৰিজম ডেভেলপমেন্টৰ ফালৰ পৰা বাস লৈ পেলাই বৰঠাং যাব পাৰি যেটো এইটো অফ সিজন হয় সো ইয়াৰে বাস সাৰ্ভিস বন্ধ আছে সো পাৰ্সোনালি কেব বুকিং কৰি যাব পাৰি সো আমি পাৰ্সোনালি কেব বুকিং কৰিছো আৰু কেবত আমি যাম ৰটাঙলৈকে যেতিয়া আপোনালোকে আহিব হয়তো সিজন খুৰা কিয় পাৰি তেতিয়ালৈকে ইয়াৰ পৰা বাস ফেচিলিটি টুৰিজমৰ বাস হয়তো এভেইলেবল কৰিব পাৰে এইটো একচুয়ালি লো কষ্ট বহুত আৰু একচুয়ালি ভালো বাস আৰু লো কষ্ট কিন্তু হিমাচল প্ৰদেশ টুৰিজম ডেভেলপমেন্ট কৰ্পোৰেচনৰ পৰা হয় ফিল হোৱা নাই যে খুচকাৰিব পাৰিম নে নাই কিন্তু যোনবোৰ HRTC বাস হয় সেইবোৰ ইমান মানে ফেচিলিটি থকা বাস নহয় জাস্ট নৰ্মেল গভৰ্ণমেন্ট কেৰিয়াৰ হয় তাতে আপোনাৰ লোৱেষ্ট ভাড়াত লৈ যাব কিন্তু আপোনাক ঘূৰাই নানে কিন্তু HPTDC বাসবোৰে আপোনাক লৈও যাব আৰু ঘূৰাইও আনিব মানে ফুল ট্ৰিপ সো আমি বাসত যেহেতু নাপালো সো আমি বুক কৰিছো কেব আৰু কি আৰু যাও ওলাই যাও কিবা অলপ খাই লৈ চিধাই যাম ৰটাং পাছ আৰু ইয়াৰ পৰা মানালিৰ পৰা এপ্ৰক্স 51 কিলোমিটাৰ ফ্ৰেন্ডছ বলক জাৰ্নিটো ষ্টাৰ্ট কৰো ৰটাং পাছলৈকে যোনটোৰ বাবে আমি আহিছিলো ইয়াত এইটো প্লেচৰ নাম হ'ল নেহৰুকুণ্ড আৰু ইয়াত হিলৰ তলেৰে এটা পানী ওলাই আছে পানীটো অলপ আমি লাৰি চালো এনেকুৱা বেছি ঠাণ্ডা হাতখন পুৰা ফ্ৰিজ হৈ যায় আধা বটল পানী লৈছো দেখিছে ফ্ৰিজৰ পৰা বটল লালে যেনেকৈ বগা হৈ থাকে বাহিৰত তেনেকুৱা বগা হৈ আছে So friends, now it's time to do breakfast. और breakfast करो अभी हमें इसी यार साव की पाए। भाई मेनू दिखाएंगे breakfast के लिए हाँ। Nice था। So friends, यार रोकी लो breakfast करी बगाना। पूरा full view। आमी पूरा dark हो गई जो भाल कथा बाहर तो clear हो ऐसे। So friends, আমি এতিয়া পালো গুলাবাৰ চেক পইণ্ট য'ত আমাৰ পাৰমিট আমি দেখাব লাগিব সো ইয়াতে আমি পাৰমিট দেখাম নাই चाहिए সো পাৰমিট ইয়াত শ্ব' কৰিব পাৰমিটটো মাষ্ট বি পাৰমিট শ্ব' কৰাৰ পিছত আমি আগলৈকে যাব পাৰিম এইটো চেক পইণ্ট আৰু ইয়াতে বহুতে কিবা কিবি বস্তু কিনিব বেচিবলৈ আহে যেনেকুৱা এইবিলাক দেখিছে ইয়াতে গ্লভছ লৈ বহি আছে গ্লভছ জেকেটছ গ্লভছ পানী এটচেট্ৰা সব মানে প্ৰভাইড কৰিব আহিছে কাৰণ ইয়াৰ পৰা টুৰিষ্ট পইণ্ট ষ্টাৰ্ট হয় फ्रेंड्स परमिट शो करा हो गल और इटा আমি গুলাবাৰ পৰা ওলাই গৈ আছো ৰটাঙৰ ফালে বেছি টাইম নালাগে পারমিট দেখাওতে অকমান টাইমে লাগে
বিকজ যেতিয়া ফ্ৰী থাকে তেতিয়া বেছি টাইম লাগে আৰু ছিজন ৱাইজত ছিজন যেতিয়া বেছি থাকে তেতিয়া ইয়াত বহুত দীঘল ট্ৰাফিক লাইনছ থাকে কাৰণ এখন গৈ চেক কৰোঁতে বহুত টাইম লাগে কিন্তু এতিয়া অফ ছিজন চলি আছে চ' ট্ৰাফিকৰ পৰা বাচিবৰ কাৰণে এইটো এটা বেষ্ট টাইম পৰে বিকজ ট্ৰাফিক এইটো টাইমত একদম নাথাকে চ' আৰু নেক্সট টাইম পাম নেক্সট আমি লোক মাৰি মিলেগে না মাৰি আচ্ছা নেক্সট আমি পাম মাৰি ফ্ৰেণ্ডছ দাদা কেইজন লগ কৰিলোঁ কেৰেলাৰ পৰা আহিছে বাইক লৈ ভাল লাগিল মোৰো মন আছে আহিব কেতিয়াবালৈ মাৰি যোনটো মাৰি পইণ্ট হয় ইয়াতে লাষ্ট ব্ৰেকফাষ্ট কৰি পাৰি তাৰ ওপৰত ব্ৰেকফাষ্ট কৰাৰ জেগা নাই নেক্সট যোনটো আছে তাতে আছে আপোনাৰ অকল ওপৰত মেগী পাম বেলেগ একো নাপাওঁ আৰু ইয়াত এইটো এটা মনেষ্ট্ৰি আছে মনেষ্ট্ৰিত আমি আহিছোঁ যোনটো এইটো মনেষ্ট্ৰি ফ্ৰেণ্ডছ মই বৰ্তমান আছোঁ মাৰিত মিনি শ্বপছ আছে ধাবাছ আছে কিবা কিবি খাবৰ কাৰণে খোৱাৰ কাৰণে এইবোৰ শ্বপছ আছে চ' ফ্ৰেণ্ড কিছুমানে কাপোৰ অলৰেডি পিন্ধি লৈছে কাৰণ ওপৰত যাব আৰু ওপৰত যাওঁতে ঠাণ্ডা বহুত আছে তো আমি এতিয়া কেচাৰ কিনিম কেচাৰ চ' ফ্ৰেণ্ডছ 1100 টকাৰ বজাৰ কৰিলোঁ কেচাৰ আৰু শিলাজিত আৰু ইয়াতে ATM নাই হা চলতে চলিয়ে এইটো হৈ গ'ল আৰু গ'লা চ' ফ্ৰেণ্ড ফাইনেলি আমি পালোঁ ৰহটাং পাছ আৰু ৰহটাং পাছত একচুৱেলি প্ৰব্লেম হয় কি যে ইয়াতে অক্সিজেন লেভেলটো খুব কম চ' অক্সিজেন লেভেলটো কম হ'ব আমি খোজকাঢ়ি থাকোঁতে অক্সিজেনটো কম হৈ যায় ভাগৰ বেছি লাগে উশাহ লোৱাত প্ৰব্লেম হয় চ' তাৰ বাবে ইয়াতে ব্যৱস্থা কৰি ৰাখিছে যে মানুহ খোজকাঢ়ি যোৱাতকৈ ইউজ কৰিব পাৰে হৰ্চ ৰাইডছ চ' মই পাৰোঁ হৰ্চ ৰাইড ল'ব এতিয়া কথা নাই কিন্তু মোৰ কথা হ'ল মোক এনিমেলক কষ্ট দিব দুখ লাগে চ' মই ঘোঁৰাৰ লগত যাবলৈ বেয়া লাগে ফ্ৰেণ্ডলি হয় বহুত চ' এতিয়া আমি যাম খোজকাঢ়ি ওপৰফালে যিমান দূৰ যাব পাৰোঁ কাৰণ এতিয়ালৈকে অক্সিজেন লেভেল ইয়াতে কম হৈছে উশাহ লোৱাত এতিয়া প্ৰব্লেম হৈছে কথা কোৱাত প্ৰব্লেম হৈ আছে ফিল হোৱা নাই যে খোজকাঢ়িব পাৰিম নে নাই চৰি ফ্ৰেণ্ডছ মানে কথাটো হ'ল মই ঘোঁৰাত চাবাৰী নকৰোঁ বুলি ভাবিছিলোঁ কাৰণ বেয়া লাগে মোৰ সঁচাকৈও বেয়া লাগে সিহঁতক কষ্ট দিবৰ কাৰণে বহুত ওপৰলৈকে খোজকাঢ়ি গৈছিলোঁ খোজকাঢ়ি যাওঁতে আমাৰ প্ৰব্লেমটো কি হ'ল উশাহ ল'ব নোৱাৰি আমি বহি থাকিলোঁ আৰু ওপৰত আমি খোজকাঢ়িব নোৱাৰা হ'লোঁ চ' আমি আকৌ ৰিটাৰ্ণ আহি আছোঁ ঘোঁৰা ল'বৰ কাৰণে চ' কিউট मरम कोई ये मेरा नया दोस्त ये हमारे साथ में ही चलेंगे तो अब तो पैदल जाएंगे ना आपको दिक्कत नहीं है भाई बोर निधर से हूँ मैं मेरे को यहाँ पे 15 साल हो गई अच्छा यही काम करते हुए अप डाउन करते हुए ठीक है देखो आप दिन में 2 बार करता हूँ अप डाउन वाओ कितना हैबिट हो गया है हाँ तब लेकिन तब भी सांस फूटा है এই তো মোর পিছফালে মোর দোস্ত আমার যোনটো ড্ৰাইভাৰ আছিলে চিনাকি আছিলে চ' চিনাকি থকাৰ কাৰণে আমি অকণ ডিছকাউণ্ট পালোঁ और दूटा घोड़ा আমি ললোঁ 1000 ललू ट्रैकिंग वाला ना हाँ जी ट्रैकिंग में कितने लेते हो आप ट्रैकिंग का रहेगा भाई जी जैसे ट्रैक के हिसाब से अच्छा मेरे पास है एक ट्रैक फ्रीगो ट्रैक अच्छा क्या क्या होता है उसमें आप ट्रैक करेंगे पैदल ट्रैक अच्छा उसमें आपको घोड़ा कुछ नहीं मिलेगा अच्छा आपको बाई वॉक ही चलना पड़ेगा যদি আপোনালোকে মানালী আহিব ঘোঁৰা জাৰ্ণি কৰিবৰ কাৰণে মই ঘোঁৰাৰ যোনটো ইয়াতে যোনে প্ৰভাইড কৰি আছে তেখেতৰ ফোন নাম্বাৰ মই ডেছক্ৰিপশ্যন লিংকত দি দিম চ' ফ্ৰেণ্ড আমি যোনখন কেব ইউজ কৰি আহিছোঁ একচুৱেলি বহুত কম বাজেটৰ কেবখন আহিছে আৰু কেবৰ ড্ৰাইভাৰৰো যোনটো নাম হ'ল মোহনজী অলৰেডি
So friend, মোহনজীৰ ড্ৰাইভাৰৰ নাম্বাৰ মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। আপুনি যদি কেতিয়া মানালী আহে ৰহটাং আহিবৰ বাবে আৰু মানালী ঘূৰিবৰ বাবে তেখেতক কণ্টেক্ট কৰিব পাৰে। So friend, বৰফ, এইয়া বৰফ। ফ্ৰেণ্ড, আমাৰ যোনটো ডেষ্টিনেশ্যন আছিলে সেইটো আছিলে এইটোৱে ৰহটাং পাছ। আৰু ৰহটাং পাছ আমি আহিলোঁ, গুৱাহাটীৰ পৰা দিল্লী আহিলোঁ, দিল্লীৰ পৰা বাছ লৈ আহিলোঁ মানালীৰ পৰা আকৌ কেব ভাড়া কৰি আহিলোঁ ৰহটাং পাছ। ত' ফ্ৰেণ্ড, ফুৰা হৈ গ'ল, ঘূৰা ফুৰা হৈ গ'ল, চব এনজয় কৰি পেলাই আমি খাব বহিলোঁ। আমি খাই আছোঁ মেগী আৰু পাৰ প্লেট 50 টকা বনাই দিয়ে, ইয়াতে বনাই আছে গৰম গৰম মেগী। আমি বহুত মৰ্ণিং ওলোৱাৰ বাবে আহি পাওঁতে জল্দি আহি পাইছোঁ। মানুহ কম আছিলে কিন্তু এতিয়া বহুত মানুহ বাঢ়ি গ'ল। দ্য ফেমাছ रोहतांग पास। सो फ्रेंड, रोहतांग पास पूरा हो गल। पूरा हमारा मन्नू भाई, टार्जन है इसका नाम। सब खरार मार पूरी आसो तो ये और लेक भी देख सकते हैं आप। देखिए कुछ हमने दिख रहा होगा इस तरफ, देखिए लेक इम्पॉसिबल है, यहाँ पे ऑक्सीजन दे रहता है। आप कैसे हो ये बोलना हो तो मतलब ऐसे बोलेंगे तू कैंडा सा। अच्छा, आपके मिलकर बहुत अच्छा लगा। ये मन्नू भाई है, बहुत अच्छे हैं, दिल के अच्छे हैं, बहुत अच्छी तरह से घुमाए हम लोग। अच्छा, मेरे को होप करते फिर से मिलेंगे, फिर से राइड करेंगे हॉर्स पे। জাৰ্ণি আমাৰ খতম হোৱা নাই, একচুৱেলি মানালী জাৰ্ণি খতম হোৱা নাই, ৰহটাং পাছলৈকে জাৰ্ণি খতম হৈ গ'ল। আৰু আমি ইয়াত আহি এক্সপিৰিয়েঞ্চ এটাই পালোঁ যে ইয়াৰ মানুহবিলাক বহুত ভাল হয়, বহুত ফ্ৰেণ্ডলি হয়। ৰাইডাৰ দাদাসকল, এতিয়া আমি আকৌ ৰিটাৰ্ণ যাম মানালীলৈকে। চ' ফ্ৰেণ্ডছ, ৰহটাং পাছৰ জাৰ্ণি কমপ্লিট হৈ গ'ল। আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। ছাবস্ক্ৰাইব যদি কৰিছে অশেষ ধন্যবাদ। যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব বাটনটো টিপি দিব আৰু লগতে থকা বেল আইকনটো টিপিব নাপাহৰিব, যাতে মই আপলোড কৰা জাৰ্ণি ভিডিঅ' আপোনালোকৰ তাত পোনপ্ৰথমতে যায়।